নমস্কাৰ ফ্ৰেণ্ডছ, আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিচনাৰ পৰা পুৰা। আজি মানে সন্ধিয়া সময়ত ভিডিঅ'টো বনাবলগীয়া হ'ল। আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈছে আৰু এইফালে এজনে মানে আমাৰ পুতলাক মানে অলপমান মানে খেলাই আছে আৰু লগতে তাই ভিডিঅ' কলিঙো মানে এইফালে চলাই আছে। মানে এতিয়া বোলে ৰাস্তাত গৈ আপোনালোকক লগ পাই আছোঁ। তেওঁলোকক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাৰ্জত দিয়া আছিলে তাৰ পৰতে চাৰ্জৰ পৰা ডাইৰেক্ট লৈ আহি আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ডাইৰেক্ট গৰু চৰু নিবলৈ আহি আছে। সেইকেইজন আপোনাক খৰি নি আছে মানে মাইকী মানুহ। এইকেইদিন ভিডিঅ' দিব পৰা নাই, পুৰা কণ্টেণ্ট ভাবি আছোঁ, কিন্তু কণ্টেণ্টেই পোৱা নাই ভিডিঅ' দিবলৈ। ভাবিলোঁ অলপ আপোনালোকক আমাৰ আগফালৰ পথাৰখন আছে, সেই পথাৰখন অলপ দেখাই দিম বুলি ভাবিছোঁ। আৰু ভিডিঅ' কণ্টেণ্ট বিচাৰি পোৱা নাই ভাল আৰু মোবাইলৰ কোৱালিটি ইমান ঠিক নহয়, আৱাজবোৰ ভাল নাহে। খাইলেও মানে গৰু দুজনী নিবলৈ আহিছোঁ। অলপমান আপোনালোকক পথাৰখন দেখাই দিছোঁ আবেলি সময়তো। পুৰা গৰু চৰু আনি মানে আপোনালোকক কৈছিলোঁ যে ৰাস্তাত লগ পাম বুলি। ডাইৰেক্ট ৰাস্তাত আহিলে লগ পাই আছোঁ আৰু মানে সিটো জেগাত মানে সেইডোখৰতে গৰু দিয়া আছিলে। তাৰপৰা আনি ঘৰত থৈ মেলি আহি আছোঁ এতিয়া। এফালে আমাৰ ৰাস্তা, এইটো ৰাস্তা মানে ইয়াতে সদায় ফুৰিবলৈ আহোঁ। আজি নাহিলোঁ নহয়, আপোনালোকক দেখাম বুলি আহিলোঁ মানে। আৰু এইফালে এখন পথাৰ আছে, পথাৰ মানে এইফালে পাহাৰ আছে, অলপ দেখাইছোঁ জুম কৰি। এইফালে পাহাৰ, এইফালে চবৰে ধান কাটি হৈ গ'ল, এইটো চাইডেও হৈ গ'ল। মানে এতিয়া এইখন আমি যে টেঙা খাবলৈ আহিছিলোঁ, এইখন বাৰীতে আছিলে। ইয়াৰ পৰা নি পেলাই টেঙা খাইছিলোঁগৈ। আৰু এতিয়া অলপ যাওঁ আৰু সেইফালে দুজনীমান আহিছে পূৰা ফুৰিবলৈ আমাৰ ঘৰৰ বাই। কেমেৰা কোৱালিটি ভাল ইমান নহয় আৰু জাষ্ট দেখাবলৈ চেষ্টা কৰিছোঁ। মানে আপোনালোকক এটা কথা কওঁ, মোৰ এটা হেৰি হৈ আছে, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই লাইক কৰে, ছাবস্ক্ৰাইব নকৰে, শ্বেয়াৰ নকৰে। আপোনালোকৰ নতুন ভিডিঅ'বোৰ দিবলৈ মোৰ তেতিয়াহে মন যাব, আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিলে আৰু শ্বেয়াৰ কৰিলে। বিশেষকৈ মোক অতি শীঘ্ৰে আপোনালোকে 1K মোক ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব বুলি আশা ৰাখিলোঁ। এনেকৈ আমাৰ গাঁওখনত এখন গাঁও যেতিয়া কেনেকুৱা হ'ব, গাঁওখন বহুত মজা গাঁও আমাৰ এইখন গাঁও। মানে অলপ দেখাইছোঁ আকৌ অলপ ভালকৈ।